আজি মই বিশ্বাসৰ ওপৰতে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। বিশ্বাস বস্তুটো এনেকুৱা বস্তু যাক আপুনি নিজে আহৰণ কৰি ল'ব লাগিব। এইটো বজাৰৰ পৰা কিনি আনি গাত লগাই ল'ব নোৱাৰি। গতিকে বিশ্বাসভাজন হৈ থাকিবলৈ হ'লে আপুনি বিশ্বাস কাক কয় সেই কথাটো বুজি ল'ব লাগিব। আপোনাৰ ওপৰত যাৰ ভৰসা আছে, যাৰ বিশ্বাস আছে, তেনে মানুহৰ পৰাহে আপুনি কিবা এটা আশা কৰিব। আৰু যাৰ ওপৰত বিশ্বাস নাই তেনে মানুহৰ পৰা আপুনি একোৱে আশা নকৰিব। খুব বিশ্বাসী এটি প্ৰাণীৰ বিষয়ে কওঁ, কুকুৰৰ কথা। কুকুৰ হ'ল বহুত প্ৰভুভক্ত। এজন মানুহৰ এটা কুকুৰ আছিল। কুকুৰটো ইমান সুন্দৰকৈ চববোৰ কথা শিকিলে, তাক যেনেকৈ কাম কৰিবলৈ তেনেকৈ কৰে। কুকুৰটোৱে নিজেই বজাৰ কৰে। মালিকে কুকুৰৰ বজাৰৰ লিষ্ট আৰু টকা পইচা চব দি তাৰ ডিঙিত আনি দিয়া বাস্কেট এটাত দি পঠিয়াই দিয়ে। কুকুৰটোৱে সেই ডিঙিত বেগটো লৈ গৈ থাকে। কেইবাখনো গাড়ী পাৰ হ'ব লাগে। এখন গাড়ী পাৰ হৈ পেলাই বেলেগ এখনত উঠিব লাগিব। আকৌ সেইখনৰ পৰা গৈ বেলেগ এখনলৈ যাব লাগিব। সেইখনৰ পৰাও এনেকুৱা এটা ষ্টপেজ আছে য'ত নামি ৩-৪টা ৰাস্তা থকা ঠাই দি সি নিজে যায়। গৈ যিখন মাংস দোকানৰ পৰা মাংস লয় সেইখনত গৈ পেলাই তেওঁ সেইটা কাগজখনৰ পইচা সেয়া দেখুৱাই মালিকে দোকানীয়েও যিমানকণ মাংস দিব লাগে সেয়া দিয়ে আৰু পইচাটো লৈ থয়। এইবোৰতো বিশ্বাসৰ ওপৰতে চলি থাকে। তেনেকৈ গৈ সি আন এখন দোকানত যাব। আন এখন দোকানত গৈ মাংসখিনি কিমা কৰিব। কিমা কৰি পেলাই আকৌ সেয়া মাংস হেৰি কৰে, সেই দোকানীয়ে আকৌ সেইমতে পইচা লৈ তাক ঘূৰাই দিয়ে। তাৰপিছত আকৌ যাব পাচলি দোকানলৈ। গাজৰ জোপা লৈ গাজৰ ল'লে, গাজৰ ভালকৈ ঠিক ঠাক কৰি দিলে, বিলাহী দিলে, এনেকৈ লৈ পেলাই সি আহে। আকৌ সেই গাড়ীত উঠিব। গাড়ীত আহি নিৰ্দিষ্টখন গাড়ীত আহিব। আহি সেইফালৰ পৰা আন এখন গাড়ীত উঠিব। আনখন গাড়ীত উঠি আকৌ কি কৰে, সেই বাটৰ কেঁকুৰি থকা বাটেদি গৈ আকৌ তেওঁ নিজৰ ঘৰ পায়গৈ। সদায় তেনেকৈ ঘৰলৈ বস্তু নিয়াৰ মাল নি থাকে। এদিন হ'ল কি, কুকুৰটোৱে মানে ঘৰৰ চাবিটো লৈ যাবলৈ পাহৰিলে। সেইকাৰণে সি দুৱাৰ মুখতে বহি আছে আৰু বেগ মাংস চাংস বেগ চব এনেকৈ লৈ। যেতিয়া মালিক ঘৰলৈ আহিলে দেখিলে যে সি ভিতৰত সোমোৱা নাই। মালিকে গম পালে সি চাবি লৈ যোৱা নাই। মালিকে তাক শাস্তি দিলে। সি ভুলটো কিয় কৰিলে। শাস্তি দি পেলাই বস্তুখিনি নিজে নিলে। আৰু কুকুৰটোৱেও মানে শপত খালে সি ভৱিষ্যতে ভুল নকৰে। কিন্তু কুকুৰেতো মালিকক এৰি থৈ গুচি যাম বুলি নাভাবিলে। পাছদিনা আকৌ যেতিয়া সি যায়, সেইদিনা সেই চাবিটো লগত লৈ যাবলৈ নাপাহৰিলে। এনেকৈ গৈ নিজৰ কামখিনিও কৰিলে। প্ৰভুভক্ত প্ৰাণীৰ কাৰণে মালিকক সদায় সন্তুষ্ট ৰাখে। নিজৰ কৰ্তব্যটো সুন্দৰকৈ কৰে। মানুহৰ পৃথিৱীত মানুহ হৈ জীয়াই থাকিবলৈ আমিও বহুত কথাত প্ৰভুভক্তৰ দৰে হ'ব লাগিব। বয়সত সৰু হ'লেও আমি সৰু ল'ৰা ছোৱালীৰ ওচৰত আমাৰ বিশ্বাস হেৰুৱাব নালাগিব, আমাৰ ভৰসাও হেৰুৱাব নালাগিব। গতিকে আপুনি যেনেকৈ ভাবে, যেনেকৈ আগবাঢ়ে তেনেকৈ বাঢ়ক। কিন্তু এটা কথা বিশ্বাস কৰিব, বিশ্বাস বস্তুটো আয়ত্ব কৰিব লাগিব আৰু ভৰসাও হেৰুৱাব নালাগিব। তেতিয়াই এই পৃথিৱীত আপুনি এজন সুদক্ষ ব্যক্তি হিচাপে পৰিচয় দিব পাৰিব।